আছা? মই এটা আলহী ঘৰত আহিছো। মই মাহী এটা ঘৰত। আমি আহিছোঁ মাহীৰ ঘৰত। মাহীৰ ঘৰত আহিছোঁ। তাৰপিছত ইয়াতে চব খালী আছে। আছিলে মানুহ মানে কি আৰু ভিডিঅ'ৰ পৰা গম পাই পলালে চাগে। এইফালে যাওঁ। এইফালে আছে। এইফালে আছে। কোন আছে এইফালে? আইতা, ভণ্টি আৰু কোন? সেইটো কোন? এইটো কোন? ৰাহুল। কি কৰি আছানো? লেপটপত বিজি আছে। এইফালে কাপোৰ চাপোৰবিলাক আছে, সেইবিলাক ঠিক কৰিব লাগিব। তাৰপিছত কিটচেনলৈ গৈ আছোঁ দেই। কিটচেনত আছে আমাৰ বাইদেউ। কি কৰিছা? কি বনাইছা? খাৰ বনাই আছো ৰবা। খাৰ। অমিতা খাৰ। একেবাৰে খালি অসমীয়া মাছৰ মূৰ আছে। মাছৰ মাথাটো দিওঁ। এইখিনি মাছৰ মূৰ। এইখিনিৰে অমিতা খাৰ। আৰু কি আইটেম আছে? দাইল আছে। দাইল বনালো আৰু কেৰেলা আলু ভাজি। ইয়াতে ভাজি আছে। এতিয়া মানে মাছ মাংস তেনেকুৱা নাই, ৰাতিলৈ আছে। তাৰপিছত আমি বাহিৰলৈ গৈ আছোঁ দেই। বাহিৰত আছে আমাৰ মাহী ডাঙৰ ল'ৰা মোবাইলত বিজি আছে। এবাৰ হাই কৰি দিয়া। হাই। তাৰপিছত এতিয়া মানুহবিলাক ব্যস্ত ন, চবেই বিচাৰি পোৱা টান। নাই, ইয়াতে নাই কোনেও। ইয়াতে নাই। চব ব্লেংক, পুৰা ব্লেংক। ইয়াতে নাই। তোমালোকে হাই কৰি দিয়া। বাছ হৈছে। এয়া মিকিমা কৰিছা? বনাই আছো ঘৰতে। পতঞ্জলি টাইপ আৰু মানে এয়া মাছ জিকাৰে এয়া আজিও মাছ। যোৱাকালিও মাছ। ইয়াতে আছে, এইখিনি ফ্ৰাই কৰিম আৰু এই যে মাছ ফ্ৰাই হৈ আছে। ফ্ৰাই আদা কৰিছোঁ দিয়া, দেখাই দিয়া। এয়া ফ্ৰাই। আৰু এইখিনি মূৰ আছে, এই মূৰখিনি এইফালে কচু এইফালে আছে। এইফালে কচু। এয়া মাহীয়ে এয়া কচু কাটাত ব্যস্ত। এয়া কচু পিউৰ একদম ঘৰুৱা হেল্ডি কলা কচু হয়, ৰাস্তাৰ পৰা আনিছে। এইখিনি বুটেৰে আৰু মাছৰ মূৰেৰে খাৰ হ'বনে? খাৰ। এইখিনি। তাৰপিছত আৰু কি আছে? আৰু এইয়া আৰু কেইপিছমান মাছ, এইয়া খুঠি টেঙা গৰম যে বহুত, এই টেঙা ভিজাই থৈছোঁ, টেঙাৰে বনাওঁ। আৰু দাইল হৈছে ইতিমধ্যে বনোৱা, ইয়াতে থৈ দিছোঁ। এয়া দেখাই দিয়া। এয়া দাইল হৈছে। দাইল ভাতটো বাৰু লাষ্টত বনাম। আইতা আছে বেদনা বিভাগত। এয়া বেদনা এৰুৱাই আছে। খাদ্যৰ মানে অভাৱ নাই এতিয়া। ইয়াতে কি কয়, ফুড ফেক্টৰীৰ নিচিনা হৈছে। কেৱল খোৱা কাম। এয়া তোমাৰ বেলেগ কামত মানে আমি কিনা কল মানে ব্যৱহাৰ নকৰোঁ। এই আমাৰ ঘৰতে গছৰে পকা। ৰাতি গাখীৰ দি খাব থৈ দিছোঁ লগোৱাৰ। আৰু ৰাতিলৈ আৰু কিবা কিবি আছে। ৰাতিৰ ভ্লগটো বনাম। বাই বাই।